এ সরস্বতী মাই মোক কিয় ফেল কৰি দিও বাৰে বাৰে তই যি নপঢ়া সেইকাৰণে ফেল কৰা ইবাৰ যাতে মোক পাছ কৰি দে আপুনি পাছ কৰবি দে কিন্তু তই পঢ়াৰ টাইমত মোবাইলটো টিপি থাকা যি আপুনি ইমান জানে মই সব জানো তই জুৰিক ভিডিঅ' কল কৰি দেখা মা আপনি একদম লাচন মান খাই মারব মোর মা মই পাস করবা লাগা হলে কি করবা লাগবো আপনার তাত মোৰ চৰণত 20 টাকা এটা দি যা ভাল হ'ব যা তোৰ 20 টাকা মা মোর লগত 10 টাকা আছে 10 টাকাটো কালি দিবি যা হেতু দি যা ইখান মা দিছু কিন্তু মা আপনার মাতটো মই কবাত শুনা শুনা লাগছি হে আগতে শুনব পাৰে দে কবাত মই সপনত আহি দেখো না ঠিক আছে মা মোক যাতে এবার পাস করে দে ঠিক আছে মা আইছু দিছু 10 টাকা সরমত কইল দিছু সাল্লা ইয়াত্তার পাইনকে খিরা তুমি ইমান দুখিয়া বুলি মই আগতে জনা হলে মই তোমাৰ লগত বিয়াই নহলোহেঁতেন বুজিছা ঘৰ গাড়ী বেংক বেলেঞ্চ একো এটা নাই তোমাৰ তোমাকতো মই আগতেই কৈছিলো তোমাৰ বাহিৰে মোৰ একোৱেই নাই ওয়াইন শপ খোলা পালে বুলি আপোনালোকে গুৰুৱে পানী খোৱা দি মাল নাখাব কাৰণ বহু দিনৰ মূৰত মাল খালে तेरा ये तो मैं मारता तो मग अरे मान बिन तोडून घ्यायचा तो हा कहाणी कहाणी मामा